তো গাইজ আজিৰ পৰা ৰাস আৰম্ভ আৰু মই ৰাসৰ তাতে গৈ আছোঁ মই এই আমাৰ ঘৰ পাৰ হৈ তো গাইজ এই ৰাস্তাতে খোজকাঢ়ি গৈ আছোঁ ৰাস বনাবলৈ আজি আৰম্ভণি অনুষ্ঠান যিহেতু তো গাইজ আহি মই ভিতৰলৈ পালোঁ এয়া সকলোৱে সাজু হৈ আছে গাইজ আৰু মই আমাৰ ভকত বামসকল তো গাইজ আজিৰ পৰা যিহেতু ৰাস আৰম্ভ হ'ল সকলোৱে সাজু হৈ আছে এয়া দোকান পোহৰ আহিছে এয়া সকলোৱে যোৱা সাজু মৃত্যুঞ্জয় মন্দিৰ বনাইছে চাওকচোন গাইজ এয়া মৃত্যুঞ্জয় মন্দিৰ গাইজ মই বেলেগ হৈ গৈছে যে তো গাইজ এখন বৃন্দাবন বনাইছে এই বৃন্দাবন গাইজ এই সকলোবোৰ প্ৰতিমা ইয়াত থৈ দিছে গাইজ মহাদেৱ তো গাইজ আনন্দ মেলা কাম চলি আছে এই আনন্দ মেলা আজিৰ পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিব সমগ্ৰ ৰামদিয়া সমগ্ৰ অসমত ৰাস মহোৎসৱ আৰম্ভ হৈছে সমগ্ৰ অসমৰ লগতে ৰামদিয়াতো আজিৰ পৰা 31 সংখ্যক ৰাস মহোৎসৱ আৰম্ভণি হৈছে ৰামদিয়া শিতনি সভাৰ উদ্যোগত পৰম্পৰাগতভাৱে উদযাপন কৰি অহা ৰামদিয়া ৰাস মহোৎসৱ এইবেলি 123 সংখ্যক বৰ্ষ ৰামদিয়া শিতনি সভাৰ উদ্যোগত পৰিচালিত ৰাস মহোৎসৱে আজিৰ পৰা আৰম্ভ হৈছে 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি এবাৰ ৰাস মহোৎসৱ আনুষ্ঠানিক উদ্বোধন কৰিব অসমৰ এগৰাকী শিক্ষাবিদ দয়ানন্দ পাঠকদেৱে বন্তি উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি তথা আমাৰ হাজো সমষ্টিৰ বিধায়িকা সুমন বাইদেৱে স্মৰণিকা উন্মোচন কৰিব অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক গল্পকাৰ কবি মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ হাজোৰ গৌৰৱ আমাৰ সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক মীনমণি ভাণ্ডাৰকাৰদেৱে আৰু মুখ্য অতিথি হিচাপে থাকিব কামৰূপ জিলা আয়ুক্ত সচিবে ডাঙৰীয়াই লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব আজিৰ পৰা আমাৰ ৰামদিয়া ৰাস আৰম্ভ হ'ল অসমবাসী ৰাইজক আমি ৰামদিয়ালৈ স্বাগতম জনাইছোঁ আপোনালোকে আহিব লাগে আপোনালোকে ৰামদিয়াৰ ৰাসস্থলীত আধ্যাত্মিক সাংস্কৃতিক ধৰ্মৰ দিশত ধৰ্মীয় সাগৰত গুৰ জলৰ কাৰণে আপোনাক আহিব লাগে আপোনালোকৰ পৰা ঘূৰি যাবলৈ আমি আহিছোঁ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ ওলোৱা হৈছে আজিৰ এই উদ্বোধনী অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ উদ্বোধক হিচাপে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক এখন গামোচাৰে সমৰ্থন জনাইছে 123 সংখ্যক মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী ভৱিত চন্দ্ৰ ভৰালী ডাঙৰীয়া আমি বন্ধু উদযাপন কৰিবলৈ আহ্বান জনাইছোঁ 123 সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়িকা মাননীয় শ্ৰীযুত সুমন মহোদয়া তেখেতক সম্বৰ্ধনা জনাইছে ৰামদিয়া হিতনি সভাৰ সম্পাদক শ্ৰী জিতু মেধিয়ে
ইয়াৰ পিছতে আমি মন্ত্ৰী প্ৰজ্বলন কৰি বাইদেউ জনাইছো। আমাৰ অধ্যক্ষ দয়ানন্দ পাঠক মহোৎসৱৰ আহ্বান জনাইছো। আমি আমাৰ অতিথিসকলক আপোনালোকৰ ওচৰত আজিৰ অনুষ্ঠানত আমি সম্বৰ্ধনা জনাব বিচাৰিছো আজিৰ মন্ত্ৰী কাৰ্যালয় 123 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱৰ সভাপতি তথা স্থানীয় বিধায়িকা মাননীয় সুমন হৰিপ্ৰিয়া মহোদয়া তেখেতকো আমি সম্বৰ্ধনা জনাব বিচাৰিছো। প্ৰথমতে এখন গামোচাৰে সম্বৰ্ধনা জনাইছে 123 সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উপ সভাপতি শ্ৰী পবিত্ৰ ডেকা ডাঙৰীয়া আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জনাইছে স্মৃতি গ্ৰন্থৰ সম্পাদক শ্ৰী অৰুণ কাকতি ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে আমাৰ লগত উদ্দীপনা যোগোৱা আমাৰ একেবাৰে নিকটৱৰ্তী এৰিয়াৰ জাপুৰ কাকতৰ কৃষ্ণ কি কৈছে যে ভগৱান গীতাখন আমি যেনেকৈ সংবিধানৰ কথা কওঁ ৰাজনৈতিকভাৱে গীতাখনত কিন্তু মৰেল কনষ্টিটিউশ্যন আমাৰ নৈতিক জীৱন সংবিধান স্পিৰিচুৱেল জীৱন মানে জীৱনৰ সংবিধান সেই সংবিধানৰ হ'ল শ্ৰীকৃষ্ণ প্ৰদত্ত জ্ঞানৰ এটা ভাণ্ডাৰ। বহুকেইখন নীতি সভা ৰচনা কৰিছিলোঁ। তাত আজি আহোঁতে মোৰ কেইখনৰ প্ৰসংগ মনত পৰিছে, কাৰণ ভূপেন